মৰ্নিং ভোগালী বিহুৰ শুভেচ্ছা থাকিল আৰু কেতিয়া উঠিবা আমাৰ মেজি জ্বলাব হৈছে কাঠ মেজি জ্বলাব হৈছে উঠ 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 বোলে কিনো জগ নহয় উঠ নমস্কাৰ বন্ধুসকল আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল বৰ অসমৰ এটা নতুন ব্লগলৈ আজি ভোগালী বিহু আজি আমি এয়া প্ৰথমে কাঠ মেজি জ্বলাবলৈ আৰম্ভ কৰিছোঁ আৰু খন্তেক পিছতে আমি কাঠ মেজি জ্বলাম আপোনালোককো দেখাম আৰু আজি দিনটোত কি কৰোঁ সকলোবিলাক আপোনালোকক যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিম ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আমাৰ এয়া মেজি জ্বলিবলৈ আৰম্ভ কৰিছে আমাৰ এইজন লেটকে আহিছে এফালে বৰ্তা বহি আছে এফালে আমাৰ কাকা শুভেচ্ছা থাকিল আৰু এফালে আমাৰ মাইনা শুভেচ্ছা থাকিল এফালে আমাৰ নিপেহী শুভেচ্ছা থাকিল বাই বাই বিহুৰ শুভেচ্ছা থাকিল এফালে আমাৰ ভাইটি আছে বিহুৰ শুভেচ্ছা থাকিল ধন্যবাদ এফালে আমাৰ কণ বিহুৰ শুভেচ্ছা থাকিল চাই দিয়া আকৌ চাই দিয়া এয়া আমাৰ জিল এফালে আমাৰ চুম এফালে আমাৰ কুমকুম এফালে আমাৰ গুণগুণ বিহুৰ শুভেচ্ছা থাকিল দেই এফালে আমাৰ মা আহিছে মায়ে কি আনিছে এয়া বুট লৈ আহিছে বুট মগু লৈ আহিছে মায়ে আমাৰ এয়া ৰুণজুন বা পাইছে ৰুণ বা কি আনিছে নাৰিকল আনিছে জলপান আনিছে কালি কি চুৰ হ'ল এয়া আমাৰ বৰমা পাইছেহি জুই ফুৱাবলৈ আহিছে আমাৰ নাৰিকল গুচাই আছে এজনে আমাৰ নব পিঠালৈ আহিছে লেট হৈছে আহক আপোনাৰ বাবে আগ্ৰহে ৰৈ আছো আমি আহক পিঠা লাৰু আৰু ৰঙা আলু লৈ আহিছো আৰু দেই আমাৰ এয়া চাহৰ পৰ্ব চলি আছে এতিয়া লৈছে কেনেকুৱা লাগিছে চাহ খাই মজা এফালে চাহ এফালে চাহৰ পৰ্ব নিবি চুবাব পাৰিছে নাই চুবাব পাৰিছে আইৰা চুবাব পাৰিছে নে পাৰিছে এতিয়া আমাৰ এয়া বুটৰ পৰ্ব নেকি এয়া বুটৰ পৰ্ব মানে বুট খোৱা আমেজে বেলেগ কাঠ আলু ৰঙা আলু হ'ব লোৱা দিয়া এয়া আমাৰ পুৱাতে আহিছে ছানগ্লাছ লগাই বিহু কি হ'ব নেকি বিহাইণ্ড দ্য চিন দেখাম বাৰু বিহুৰ শুভেচ্ছা থাকিল কিহৰ কাৰণে হ'ল ছানগ্লাছ পিন্ধি আহিছে কৈ দে আকৌ এতিয়া বিহাইণ্ড দ্য চিন দেখাব নোৱাৰি তেওঁ এইফালে আমাৰ বুটৰ পৰ্ব আৰম্ভ হৈ গৈছে এয়া বুট খোৱা নাৰিকলৰ এয়া ৰুণজুন বা
নাৰিকল যাই আছো যাই আছে ঋতুলক দিয়া আকৌ ঋতুলক দিয়া আমাৰ বুট খোৱা পাত্ৰকেইটা কেনেকুৱা লাগিছে এয়া আমাৰ সূৰ্য বৰুৱা নমস্কাৰ মুখে ক'ব নোৱাৰি এতিয়া আমাৰ জলপানৰ পৰ্ব এয়া দৈ এয়া গুড় এয়া কোমল চাউল ন সেয়া কোমল চাউল সেয়া চিৰা এইফালে বহি আছে আমাৰ জলপান খাবলৈ খাবি নাই জলপান এইপিনে জলপান ভজা চাউল দৈ গাখীৰ এইফালে জলপান বিহুৰ জলপান এইফালে বৰ্তাই খাইছে কৃষ্ণ এইফালে আমাৰ আই লাভ আছাম তেখেতে কালি দিয়া ব্লগে একদম গোটেই ইউটিউবত টুলপাৰ লগাইছে চাউণ্ড চিষ্টেম লৈ যিটো ধামাকা ব্লগ দিলে আমি ব্লগ দিবলৈ এতিয়া ভয়ে লাগিছে পুৰা একদম টুলপাৰ লগাই দিছে এয়া আমাৰ কালা চশমা এয়া আমাৰ কালা চশমা এইটো ৰূপ পুনৰ চাবলৈ যাতে নেপাওঁ তাকে কামনা কৰিছো এতিয়া আহি আছো আমি খেললৈ খেলৰ পৰিৱেশ দেখাম এইফালে আজি টেকেলি ভঙা খেলিব লাগিব সুদৰ্শন খেলিবি নাই টেকেলি ভঙা এইফালে আমাৰ গুণগুণ আছে বলক দেৰিয়ে হৈছে আৰু খেললৈ এইফালে আমাৰ সম্পূৰ্ণ অসমীয়া সাজৰ ৰেডি হৈছে 100 টকা নে 200 টকা এয়া বিহুৰ শুভেচ্ছা থাকিল থেংক ইউ ভৱেন দা বিহুৰ শুভেচ্ছা থাকিল নমস্কাৰ সকলোকে শুভেচ্ছা জনাইছো আমি ব্যস্ত ময়ো ব্যস্ত আমাৰ ৰাইজ আহি পোৱাহিয়ে নাই কিন্তু ইউটিউবাৰসকল আহি পালেহি কি ক'ব উপায় নাই আৰু এইফালে পলি শুভেচ্ছা থাকিল মামী শুভেচ্ছা থাকিল এইফালে মইনা দা আমাৰ এজনৰ বিহু ভালকে লাগিছে এয়া দেখিছে নহয় কালি অলপ প্ৰব্লেম এটা হ'ল ঠিক হ'ব একো নাই এজন মেইন আমাৰ এই মানে খেল ধেমালি আজি অকণমান হেৰি হৈ গৈছে আৰু তথাপি দায়িত্ব ল'ব লাগিব আমি নে কি কোৱা খানা ধামাকা হ'ব লাগিব খানাটো মেইন খৰি হ'ব এতিয়া খানা বস্তু এতিয়া নিছেহে আৰু খানা কিমান দেৰি হ'ব ঠিকান নাই এয়া খৰি কাটিয়ে আছে কি ক'ব দুখী অৱস্থা এইফালে আমাৰ খুৰী বিহুৰ শুভেচ্ছা থাকিল আমাৰ এতিয়া খেল হ'ব ল'ৰা ছোৱালীখিনি লৈ আহিছোঁ খেলপথাৰলৈ এয়া বাইদেউ আহিছে কেনেকুৱা ভালেই এইফালে আমাৰ পপী বাইদেউ আছে কিমান আনিছা ব্ৰইলাৰ কোৱা আকৌ ব্ৰইলাৰ ক'ত আছে ব্ৰইলাৰ এয়া ব্ৰইলাৰ গাড়ী পাইছেহি ব্ৰইলাৰ মেইন এয়া আমাৰ টেকেলি ভঙা খেল আৰম্ভ হৈছে ন গৌতম দা টেকেলি ভঙা এয়া দৰ্শকসকল আছে এয়া আমাৰ দৰ্শক মগাই আনিছে এয়া এয়া ভাঙিম বুলি কৈছে যোৱাবাৰো ভাঙিছে এইবাৰো ভাঙিব পলিয়ে চাহ দিছে চাহ পানী দিছে এইফালেহে আছে নি চাহ এয়াৰ আমাৰ দিম বুলিও নিদিলে এইটো তুমিয়ে খোৱা দিয়া চাহৰ পৰ্ব চলি আছে তুমি নেদেখিলেও সংগীতাই দেখি আছে নহয় চাহ খালো বুলি এইফালে আমাৰ কানিয়া আছে আকৌ কানিয়াক দিব আকৌ চাহ দেই গুৰ নাই খোৱা নি আমাৰ এয়া গৌতম দাক আমি ভালকে বান্ধি দিয়ক গৌতম দাই আমাৰ টেকেলি ভাঙিব এতিয়া চিধাকে যাওক আহি যাওক আৰু কোন আছে আহি যাওক যাবলৈ দিয়া গৌতম দা গৌতম দা গৈ আছে
আমাৰ টেকেলি নাই টেকেলি বদলি এইটো কি দিছো দেখিছা নাই ৰাইজ টেকেলি আগতে ভাঙিলে মানে এতিয়া টেকেলি নাইকিয়া হ'ল আৰু দুটা ভাঙিলে আৰু কিমান দিম টেকেলি ভাঙি ভাঙি শেষ কৰিছে এয়া আমাৰ আই লাভ আছাম ধৰ এয়া আমাৰ আই লাভ আছাম একদম খ্যাতি অৰ্জন কৰি থকা সুদৰ্শন এটা টেকেলি ভাঙিব আমাৰ লুলু ৰেডি হৈছে টেকেলি ভাঙিবলৈ হ'ল ঠিক আছে আমাৰ লুলু ইয়াৰ পিছতে সংগীত পাতি খেলখন আৰম্ভ কৰিম গতিকে সংগীত আমাৰ যিমানখিনি ছাত্ৰ আছে আমি সংগ্ৰহ কৰিলে আমি সংগীত পাতি খেলটো পৰিচালনা কৰিব লাগিব গতিকে আমাৰ মোৰ 12খন ছাত্ৰ আছিল তাৰে সকলক আৰম্ভ কৰিবৰ কাৰণে আমাৰ অনন্ত লাঠিদাণ্ডৰ চকু বান্ধি টেকেলি ভাঙিবলৈ কৈছে ঠিক আছে আমাৰ অনন্ত কিন্তু একদম পোনে পোনে গৈ আছে দেই ঘূৰাই দিয়ক ঘূৰালেহে এইটো হেৰাব প্ৰত্যেকৰে আমাৰ প্ৰত্যেকটো খেলৰে নিচা একোটা আছে গতিকে কোনোবা এজনে ভাল নাপালেও কিন্তু আমাৰ পলি আৰু মঞ্জু ফুকন বাইদেৱে কিন্তু খুব সুন্দৰ পায় খুব ভাল পায় খুব আমোদ পায় গৈছে পলি গৈছে পলিয়ে কিন্তু পলিয়ে যোৱাবাৰ ভাঙিছে পলিয়ে কিন্তু লুলু আছে আজি হাই খানাৰ কাৰণে নিমন্ত্ৰণ কৰিছে আহিলো দেই সেকেন্ড ডে খানাৰ বাবে এইফালে আমাৰ বৰ্তা আছে আজি সেকেন্ড ডে খানাৰ বাবে আহিছে হয়নে গৰম উঠিছে তামোল খালে এইফালে আমাৰ মা বহি আছে এইফালে আমাৰ বৰমা আহিছে আজি হেপী ভোগালী বিহু বৰমা শুভেচ্ছা থাকিল থেংক ইউ এইফালে আমাৰ কানি মানে চাহপানী বিখাৰতে এইফালে আমাৰ আজি ৰিতুল হাই এইফালে আমাৰ চুঙা চাউল ৰেডি হৈছে আজিৰ বিশেষ আমাৰ চুঙা চাউল 3টা আছোন ইমান মানুহ আজি 4টা আজিৰ দিনটো এনেকৈ পাৰ কৰিলোঁ সকলোকে পুনৰ ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু যদিহে মোৰ ভিডিঅ'টো ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো আগুৱাই নিব বুলি আশা কৰিছোঁ